চাহৰ দোকান লগৰ চলিটো মহেশ আজি চাহৰ দোকান দিছে প্ৰথম আৰু মোৰো ভাল লাগিছে এনেকৈ অসমীয়া চলি দোকান দিয়া মোৰ ভাল লাগিছে দাদা হৈছে দাদা চাহ খাইছে নাই কেনেকুৱা চাহ বঢ়িয়া চাহ বনাই কিন্তু চাহ বঢ়িয়া বনাইছে আপোনালোকক কৈছোঁ যে এবিচি কোনক দিছে নতুনকৈ দিছে আমাৰ অসমীয়া চলি দিছে আচলতে আমাৰ অসমীয়া চলি এনেকৈ আগবাঢ়িব লাগিব কাৰণ অকল প্ৰাইভেট জব কৰিয়ে মানে জীৱনটো চলাটো মুস্কিল হৈছে আজিকালি এনেকৈ যদি সৰু সুৰা বিজনেছো কৰে বা চাহৰ দোকান বা দোকান যিকোনো এনেকৈ দিলেও উন্নত হৈ যাব পাৰে কিমান কোম্পানীত কাম কৰিব কিমান কৰিব অসমীয়া কোম্পানী দিব 10,000 12,000 টকা পৰিয়াল চলিবাক লাগি নচলে বস্তুৰ ইমান দাম যে আজিকালি চাওক আজিকালি ইমান অসুবিধা 10,000 বা 8,000 টকাত তাকো ইমান গালি মাত শুনি আমি কাম কৰোঁ কিন্তু এনেকৈ অসমীয়া চলি যদি দোকান দিয়ে বা এনেকুৱা ধৰি লওক বিজনেছত লাগে কিছু উন্নত হ'ব অসমখনো উন্নত হ'ব